হাই এভৰিৱান, মই ইমদাদ। এই ভিডিঅ'টোত মই ভাবি থকা কিছু গুৰুত্বপূৰ্ণ বুলি ভবা মনৰ কথা ব্যক্ত কৰিবলৈ যত্ন কৰিম। বিষয়টো হ'ল ৰাজনীতি। হয়, ৰাজনীতি এটা এনে বস্তু য'ত প্ৰতিজন নাগৰিকৰ জীৱনৰ সৈতে জড়িত। আপুনি যদি ভাবে যে ৰাজনীতি বেয়া বা ইয়াত কেৱল জঘন্য লেতেৰা মনৰ মানুহ আৰু মূৰ্খই প্ৰৱেশ কৰে, তেন্তে আপুনি হয়তো আংশিকভাৱে সঠিক। কিন্তু এইটো সত্য যে ৰাজনীতিৰ পৰা কোনেও আঁতৰি থাকিব নোৱাৰে, কাৰণ ৰাজনীতিয়ে আমাৰ জীৱনৰ প্ৰতিটো দিশত প্ৰভাৱ পেলায়। প্ৰথমতে, ৰাজনীতিৰ পৰা আঁতৰি থকাটো সম্ভৱনে? অসম্ভৱ। কাৰণ আপুনি যদি ৰাজনীতিৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰে, তেন্তে আপোনাৰ জীৱনৰ সৰু সৰু কথা বতৰাতো ইয়াৰ প্ৰভাৱ পৰিব। উদাহৰণস্বৰূপে, আপুনি বজাৰত গৈ চাউল কিনিবলৈ গৈ দেখে যে দাম আগৰ তুলনাত দুগুণ হৈছে। কিয়? কাৰণ চৰকাৰৰ নীতি, মুদ্ৰাস্ফীতি আৰু ব্যৱসায়িক গোষ্ঠীৰ লুটপাটৰ ফলত এনে হৈছে। গ্ৰীক দাৰ্শনিক এৰিষ্টটলৰ এটা উক্তি আছে, মানুহ এটা ৰাজনৈতিক প্ৰাণী। তেওঁৰ মতে সমাজত থকা প্ৰতিজন মানুহৰ জীৱন ৰাজনীতিৰ সৈতে জড়িত। আপুনি যদি সচেতন নহয়, তেন্তে আপুনি নিত্য প্ৰয়োজনীয় বস্তুৰ বাবে অধিক মূল্য ভৰিব লাগিব। ঔষধে হওক, চিকিৎসালয়ৰ বিলকেই হওক, খাদ্য, বস্ত্ৰ সকলোতে শোষণ বাঢ়িব। যদি আমি ৰাজনীতিৰ প্ৰতি জাগ্ৰত নহওঁ, তেন্তে সমাজত দুৰ্নীতি, ভ্ৰষ্টাচাৰ, হিংসা, ধৰ্ষণ, চুৰি ডকাইতি আদি বৃদ্ধি পাব। উদাহৰণ হিচাপে, শ্ৰমিকে প্ৰাপ্য মজুৰিৰ বাবে হাহাকাৰ কৰিব লাগিব। নিবনুৱাৰ সংখ্যা ভয়ানকভাৱে বৃদ্ধি পাব। সাম্প্ৰদায়িক ভাষণ, ধৰ্মীয় জাতিগত হিংসা, বিদ্বেষ বৃদ্ধি পাব ইত্যাদি। মহাত্মা গান্ধীৰ এটা উক্তি মনত পৰিছে, ৰাজনীতি যদি সৎ মানুহৰ হাতত নাথাকে, তেন্তে সমাজ ধ্বংসৰ পথত আগবাঢ়ে। যদি আমি ৰাজনীতিৰ পৰা মুখ ফিৰাই লওঁ, তেন্তে অসৎ মনৰ মানুহে ইয়াক দখল কৰি লুটপাট চলাব। চৰকাৰৰ লগত মিলি ব্যৱসায়ী গোষ্ঠীয়ে সাধাৰণ মানুহৰ পৰা সকলো কাঢ়ি ল'ব। ৰাজনীতিৰ প্ৰতি উদাসীন হ'লে চৰকাৰ ফেচিষ্ট হৈ পৰিব। নাগৰিকৰ মৌলিক অধিকাৰ কাঢ়ি লোৱা হ'ব। কথা কোৱাৰ স্বাধীনতা নোহোৱা হ'ব। উদাহৰণস্বৰূপে, বিশ্বৰ কিছুমান দেশত দেখা যায় যে চৰকাৰে সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰি মানুহৰ মত প্ৰকাশৰ অধিকাৰ খৰ্ব কৰিছে। বিখ্যাত লেখক জৰ্জে কৈছিল, যি সমাজত কথা কোৱাৰ স্বাধীনতা নাই, তাত সত্যও জীয়াই নাথাকে। ভাৰতৰ প্ৰেক্ষাপটতো এই কথা প্ৰযোজ্য। যদি আমি জাগ্ৰত নহওঁ, তেন্তে আমাৰ গণতান্ত্ৰিক অধিকাৰ হেৰুৱাব পাৰোঁ বা হেৰুৱাবলগীয়া হ'ব পাৰে। বিশেষকৈ ভাৰতৰ সংখ্যালঘু সম্প্ৰদায় যেনে মুছলমানসকলৰ ওপৰত এই অৱক্ষয়ৰ প্ৰভাৱ অধিক পৰিব। শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হ'ব। সাম্প্ৰদায়িকতাৰ নামত উৎপীড়ন, শোষণ এইবোৰ বৃদ্ধি পাব। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ এটা উক্তি আছে, শিক্ষা হৈছে সিংহৰ দৰে শক্তি। ইয়াক লাভ কৰিলে কোনো শক্তিয়েই তোমাক দমাই ৰাখিব নোৱাৰে। সংখ্যালঘু সম্প্ৰদায়সহ সকলোৱে শিক্ষা আৰু সজাগতাৰ জৰিয়তে নিজৰ অধিকাৰ ৰক্ষা কৰিব লাগিব। শেষত এইখিনিয়ে কওঁ, ৰাজনীতিৰ পৰা আঁতৰি থকাৰ পৰিৱৰ্তে আমি ইয়াৰ প্ৰতি আৰু অধিক সচেতন হ'ব লাগিব। যদি সৎ আৰু বুদ্ধিমান মানুহে ৰাজনীতিত অংশ নলয়, তেন্তে সমাজত শোষণ, দুৰ্নীতি আৰু অৰাজকতা বাঢ়িব। আমাৰ প্ৰতিজনৰ দায়িত্ব আছে যে আমি জাগ্ৰত হৈ নিজৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰিব লাগিব। এই ক্ষেত্ৰত আপুনি কি ভাবে? ৰাজনীতিৰ পৰা দূৰত থকাটো সমাধান নে ই সমস্যা বঢ়াব? আপোনাৰ অনুভৱ মোৰ এই কমেণ্ট বক্সত জনাব পাৰে। ধন্যবাদ।